কুমাৰ্ছ ইংলিছ টিউটৰিয়েললৈ স্বাগতম জনাইছোঁ। আজি এটি বিশেষ ভিডিঅ' যিটো নেকি আগন্তুক আসাম টেট পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে উপযোগী হ'ব। ইয়াত আসাম টেট পৰীক্ষাৰ প্ৰশ্ন কাকতৰ আৰ্হিত কেইটামান প্ৰশ্ন আলোচনা কৰা হৈছে। ইয়াত কেৱল প্ৰশ্ন আলোচনা কৰা মাত্ৰ হোৱা নাই, ইয়াত পৰীক্ষাৰ্থীসকলক প্ৰত্যেকটো কুৱেশ্যনৰ এনচাৰ নিজে ভাবিবলৈ সময় দিয়া হ'ব আৰু নিজৰ অন্তৰ্দৰ্শন প্ৰয়োগ কৰি উত্তৰ বাছি উলিয়াবলৈ সময় সুযোগ দিয়া হ'ব আৰু শেষত হোমৱৰ্ক হিচাপে দুটি প্ৰশ্ন এৰি দিয়া হৈছে যাতে পৰীক্ষাৰ্থীসকলে ABCD অপশ্যনৰ পৰা শুদ্ধ উত্তৰটো বাছি পেলাই কমেণ্ট ছেকশ্যনত এনচাৰ দিয়ে যেন। প্ৰথম কুৱেশ্যনটো হ'ব চুজ দ্য কাৰেক্ট চেণ্টেন্স ফ্ৰম ইচ গ্ৰুপ। ইয়াত কেইটামান গ্ৰুপত কেইটামান চাৰিটাকৈ চেণ্টেন্স দিয়া আছে আৰু চাৰিটাৰ ভিতৰত যিকোনো এটাহে শুদ্ধ আছে, আমি শুদ্ধটো বাছি উলিয়াব লাগিব। A. The iron is a useful metal. Iron is an useful metal. The iron is an useful metal. Iron is a useful metal. এই চাৰিটা তোমালোকে চিন্তা কৰাচোন কোনটো শুদ্ধ নে চাৰিওটা শুদ্ধ নেকি? শুদ্ধ চেণ্টেন্স নিৰ্বাচন কৰাত আমি অসুবিধা অনুভৱ কৰোঁ। অশুদ্ধটো বাচিলেও আমাৰ কামত আহিব যে কোনটো বাক্য অশুদ্ধ। চেণ্টেন্স নম্বৰ A, দ্য আয়ন হৈ আছে, অৰ্থাৎ আয়ন এইটো এটা ধাতু বা পদাৰ্থৰ নাম। ধাতু বা পদাৰ্থৰ নামৰ আগত কেতিয়াও আৰ্টিকল নবহে, গতিকে দ্য আয়ন ইজ এ ইউজফুল মেটেলটো ভুল। B, আয়ন ইজ এন ইউজফুল মেটেল, এইটো শুদ্ধ নেকি? চিন্তা কৰাচোন, এইটো শুদ্ধ নহয়, কাৰণ ভুলটো ক'ত আছে আমি চাই লওঁ। আয়ন ইজ এ ইউজফুল মেটেল হ'ব লাগিছিল, কাৰণ কোনো এটা নাউনৰ প্ৰথম উচ্চাৰণটো ইউ বা ৱাৰ দৰে হ'লে ইনডেফিনিট আৰ্টিকল এহে ব্যৱহাৰ কৰিব লাগে, গতিকে চেণ্টেন্স নম্বৰ বিটো ৰং। চিটো তোমালোকে চিন্তা কৰা, দ্য আয়ন ইজ এন ইউজফুল মেটেল, আকৌ এ নম্বৰ চেণ্টেন্সৰ নিচিনা ইয়াতো দ্য আয়ন আছে, গতিকে এইটো ভুল। আৰু এটা ভুল ইয়াত দেখা গ'ল, ইউজফুলৰ আগতো এন ব্যৱহাৰ কৰা হৈছে, গতিকে চিও ভুল। অন্তিম চেণ্টেন্সটো ডি নম্বৰ চেণ্টেন্সটো আয়ন ইজ এ ইউজফুল মেটেল, এইটোৱে কাৰেক্ট চেণ্টেন্স। নেক্সট কুৱেশ্যন চাই লোৱা। হি ইজ মোৰ অল্ডাৰ দেন মাই ব্ৰাদাৰ, কাৰেক্ট নেকি? চি ইজ মাছ অল্ডাৰ দেন হাৰ হাজবেণ্ড, চি ইজ ভেৰি অল্ডাৰ দেন হিজ ব্ৰাদাৰ, চি ইজ মাছ অল্ডাৰ দেন মি, হি ইজ মোৰ অল্ডাৰ দেন মাই ব্ৰাদাৰ, ঠিকে আছে নেকি চেণ্টেন্সটো? চিন্তা কৰা, এইটো কম্পাৰেটিভ ডিগ্ৰীৰ চেণ্টেন্স। কম্পাৰেটিভ ডিগ্ৰী যিবিলাক এডজেক্টিভ চুটি, অৰ্থাৎ যিবিলাক মন'চিলেবিক বা ডাইচিলেবিক এটা বা দুটা চিলেবল থকা এডজেক্টিভৰ ক্ষেত্ৰত ইয়াৰ আৰু EST লগাই কম্পাৰেটিভ আৰু চুপাৰলেটিভ ডিগ্ৰী গঠন কৰা হয়। গতিকে অল্ডৰ কম্পাৰেটিভ ডিগ্ৰী অল্ডাৰ আছিলে, মোৰ কিয়ৰ প্ৰয়োজন হ'ব? গতিকে মোৰ যদি লিখোঁ মোৰ অল্ডাৰ, তেতিয়াহ'লে ডাবল কম্পেৰেটিভ হোৱাৰ কাৰণে বাক্যটো ভুল। 2 নম্বৰ বাক্য চিন্তা কৰা, চি ইজ মাছ অল্ডাৰ দেন হাৰ হাজবেণ্ড। বি, চি নম্বৰ চেণ্টেন্স, হি ইজ ভেৰি অল্ডাৰ দেন হিজ ব্ৰাদাৰ, হি ইজ ভেৰি অল্ডাৰ দেন হিজ ব্ৰাদাৰ হ'ব পাৰে নেকি? অৰ্থাৎ ভেৰি অল্ডাৰ কম্পাৰেটিভ ডিগ্ৰীৰ আগত ভেৰি এডভাৰ্বটো ব্যৱহাৰ কৰিব নোৱাৰিম, গতিকে ভেৰি অল্ডাৰটোও ভুল। ডি নম্বৰ, চি ইজ মাছ অল্ডাৰ দেন মি, সেইটো শুদ্ধ হ'ব নেকি নে কি হ'ব? চি ইজ মাছ অল্ডাৰ দেন তালৈকে ঠিকে আছিলে, কিন্তু মি অৰ্থাৎ এইটো মি নহয়, তাত আই হোৱা হ'লে বাক্যটো শুদ্ধ হ'লহেঁতেন। আমি কিন্তু বহুতে ইংৰাজী কওঁতেও মি বুলিয়ে কোৱা শুনো বা নিজেও কওঁ, গতিকে চি ইজ মাছ অল্ডাৰ দেন মি হ'ব নোৱাৰে, কাৰণ তাত অবজেক্টিভ হৈ আছে, মিটো অবজেক্ট হৈ আছে, ইয়াত ছাবজেক্টৰহে প্ৰয়োজন, অৰ্থাৎ চি ইজ মাছ অল্ডাৰ দেন আই হ'লে বাক্যটো শুদ্ধ হ'লহেঁতেন, অৰ্থাৎ ইয়াত বি নম্বৰ চেণ্টেন্সে শুদ্ধ, চি ইজ মাছ অল্ডাৰ দেন আৰ হাজবেণ্ড। নেক্সট কুৱেশ্যন, হি ইজ এ BBA এণ্ড হিজ ৱাইফ ইজ এ MBA, ভুলটো ক'ত? হি ইজ এ MBA এণ্ড হিজ ৱাইফ ইজ এ BBA, চাই লওঁ। হি ইজ এন MBA এণ্ড হিজ ৱাইফ ইজ এন BBA, হি ইজ এ BBA এণ্ড হিজ ৱাইফ ইজ এন MBA, অৰ্থাৎ এব্ৰিভিয়েশ্যনৰ ক্ষেত্ৰত ইনডেফিনিট আৰ্টিকল এ আৰু এন ব্যৱহাৰ কৰোঁতে আমি বহুত সাৱধান হ'ব লাগে। BBAৰ আগত এ ঠিকে আছিলে, MBAৰ আগত এটো ভুল হৈ থাকিল, কাৰণ MBA প্ৰথম উচ্চাৰণটো এ হৈ গ'ল, অৰ্থাৎ আখৰটো কনচনেণ্ট হ'লেও উচ্চাৰণটো কিন্তু এ হোৱাৰ কাৰণে এনহে লাগিছিলে। হি ইজ এ MBA, এইটো তাতে ভুল, হি ইজ এ MBA হ'ব নোৱাৰে, গতিকে বি নম্বৰ বাক্যটোও ভুল। চি নম্বৰ, হি ইজ এন MBA ঠিকে আছিলে, এণ্ড হিজ ৱাইফ ইজ এন BBA দিলে, অৰ্থাৎ BBAৰ আগতো এন দিলে, সেইকাৰণে চি নম্বৰ বাক্যটো ভুল, অৰ্থাৎ ডি নম্বৰটো হি ইজ এ BBA এণ্ড হিজ ৱাইফ ইজ এন MBA, অৰ্থাৎ ডি নম্বৰ বাক্যটোহে কেৱল শুদ্ধ।
Next question. The lady and her husband goes to market. The lady as well as her husband go to market. The lady along with her husband go to market. The lady goes to market. কোনটো শুদ্ধ বাৰু কোৱাচোন চিন্তা কৰা সুযোগ দিয়া হৈছে তোমালোকক চিন্তা কৰা নিজে প্ৰথমে উলিয়াই লোৱা দ্য লেডি এণ্ড হাৰ হাজবেণ্ড গোজ টু মাৰ্কেট হ'ব পাৰে জানো কেতিয়াও নোৱাৰে কাৰণ দ্য লেডি এণ্ড হাৰ হাজবেণ্ড প্লুৰেল ছাবজেক্টৰ লগত প্লুৰেল ভাৰ্বে হ'ব লাগিছিলে অৰ্থাৎ গোৱে হ'ব লাগিছিলে গতিকে এ নাম্বাৰটো ভুল দ্য লেডি এজ ৱেল এজ হাৰ হাজবেণ্ড গো টু মাৰ্কেট ইয়াতো দুজন আছে কিন্তু ইয়াত এজ ৱেল এজ কথা এজ ৱেল এজ কনজাংচন থাকিলে আমি সদায় সাৱধান হ'ব লাগিব এজ ৱেল এজ কনজাংচনৰ আগফালে যিটো ছাবজেক্ট আছে তাৰ লগতে ভাৰ্বটো এগ্ৰি কৰিব লাগে ডেট মিনছ দ্য লেডিৰ লগত মিলা ভাৰ্ব লাগিব দ্য লেডিৰ লগত কি ভাৰ্ব হ'ব গোজ হ'ব গতিকে দ্য লেডি এজ ৱেল এজ হাৰ হাজবেণ্ড গোজ টু মাৰ্কেট হোৱালে শুদ্ধ হ'লহেঁতেন গতিকে বি নাম্বাৰটো ভুল চি নাম্বাৰ দ্য লেডি এলং উইথ হাৰ হাজবেণ্ড গো টু মাৰ্কেট একে কথা এজ ৱেল এজ আৰু এলং উইথ একে ধৰণৰ ব্যৱহাৰ হয় গতিকে ইয়াতো গোজ হ'ব লাগিছিলে দ্য লেডি গোজ টু মাৰ্কেট ডি নাম্বাৰ চেণ্টেন্সটোৱে কাৰেক্ট গতিকে চি নাম্বাৰ চেণ্টেন্স আৰু বি নাম্বাৰ চেণ্টেন্সত আমি এজ ৱেল এজ আৰু এলং উইথৰ লগত যদি এন বহাই দিওঁ তেতিয়াহ'লে দুয়োটা শুদ্ধ হ'লহেঁতেন কিন্তু এজ ৱেল এজ আৰু এলং উইথ থাকিলে আমি সিহঁতৰ আগত থকা ছাবজেক্টৰ লগত মিলা ভাৰ্বে লিখিব লাগে নেক্সট কুৱেশ্যন the old man had died before he had taken medicine. The old man had died after it had rained last night. The old man died before the doctor had arrived. The old man died after the doctor had arrived. চাৰিটা সেন্টেন্সতে আমি কি দেখিলোঁ দুটাত বিফোৰ আছে দুটাত আফটাৰ আছে আমি জানি থোৱা ভাল বা আমি জানো যে বিফোৰ আৰু আফটাৰ হ'লে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয় কিন্তু ক'ত হয় বিফোৰ মানে আগত গতিকে পাষ্ট পাৰফেক্ট টেন্স আগত হ'ব লাগে আফটাৰ মানে পাছত গতিকে পাষ্ট পাৰফেক্ট টেন্সটো পাছত ব্যৱহাৰ কৰিব লাগে এই হিচাপে যদি আমি মনত ৰাখোঁ আমাৰ চিৰ জীৱনটোৰ কাৰণে আমাৰ কামত আহিব গতিকে দ্য অল্ড মেন হেড ডাইড বিফোৰ ঠিকে আছে তালৈকে বিফোৰৰ পিছত পাষ্ট ইনডেফিনিট হ'ব লাগিছিল কিন্তু ইয়াতো হি হেড টেকেন মেডিচিন দিলে গতিকে দুইফালে পাষ্ট পাৰফেক্ট টেন্স হ'ব নোৱাৰে কাৰণে চেণ্টেন্স এইটো ভুল দ্য অল্ড মেন হেড ডাইড আফটাৰ ইট হেড ৰেইন লাষ্ট নাইট ইয়াত আফটাৰ আছে দুয়োফালে পাষ্ট পাৰফেক্ট দিয়াৰ কাৰণে চেণ্টেন্সটো ভুল চি নাম্বাৰ দ্য অল্ড মেন ডাইড বিফোৰ দ্য ডক্টৰ হেড এৰাইভ এইটো শুদ্ধ নেকি ন হ'ব নোৱাৰে কাৰণ বিফোৰ আছে বিফোৰৰ আগফালে আছে পাষ্ট ইনডেফিনিট গতিকে এই বাক্যটো শুদ্ধ হ'ব নোৱাৰে দ্য অল্ড মেন ডাইড আফটাৰ দ্য ডক্টৰ হেড এৰাইভ অৰ্থাৎ ডি নাম্বাৰ চেণ্টেন্সটোৱে কাৰেক্ট নেক্সট কুৱেশ্যন If he sang a song, I would dance. If he sang a song, I will dance. If he sang a song, I danced. None of the above. কোনটো শুদ্ধ If he sang a song, I would dance. এইটো শুদ্ধ হ'ব নেকি If he sang a song, I will dance. এইটো শুদ্ধ হ'ব নেকি If he sang a song, I danced. নে none of the above. এই কুৱেশ্যনবোৰৰ ক্ষেত্ৰত কণ্ডিশ্যনেল চেণ্টেন্স আমি মনত আনিব লাগে গতিকে কণ্ডিশ্যনেল চেণ্টেন্সৰ ক্ষেত্ৰত কি হয় যে ইফৰ লগত পাষ্ট টেন্স থাকিলে আনটো ভাৰ্ব কিহৰ হ'ব কোৱাচোন আনটো ভাৰ্বৰ আগত কি ব্যৱহাৰ হয় চি নাম্বাৰ চেণ্টেন্সটো শুদ্ধ নেকি ইফ হি চেং এ চং আই ডান্স হ'ব নোৱাৰে কাৰণ দুয়োটা পাষ্ট ইনডেফিনিট টেন্স হ'ব নোৱাৰে ইফ হি চেং এ চং আই উইল ডান্স এইটো শুদ্ধ নেকি ন হ'বই নোৱাৰে ইফ হি চেং হ'লে ইফালে ফিউচাৰ টেন্স হ'ব নোৱাৰে গতিকে ইফ হি চেং এ চং আই উড ডান্স অৰ্থাৎ এ নাম্বাৰ চেণ্টেন্সটো শুদ্ধ কাৰণ ইফৰ লগত পাষ্ট টেন্স হ'লে আনটো ক্লজৰ ভাৰ্বৰ আগত উড শুড কুড বা মাইট ব্যৱহাৰ কৰিব পাৰিম গতিকে এ নাম্বাৰটোৱে শুদ্ধ নেক্সট কুৱেশ্যন আনলেছ ইউ ডু নট ৰিড হাৰ্ড ইউ উইল ফেইল আনলেছ ইউ ৰিড হাৰ্ড ইউ ফেইল আনলেছ ইউ ৰিড হাৰ্ড ইউ উইল ফেইল নান অফ দ্য এবভ ইয়াতো কোনো এটা শুদ্ধ নাই নি অৰ্থাৎ ডি হ'ব নেকি এনচাৰটো নিশ্চয় নহয় কাৰণ এই নাম্বাৰটো যদি আমি চাওঁ আনলেছ ইউ ডু নট ৰিড হাৰ্ড ইউ উইল ফেইল এইটো ভুল নে শুদ্ধ শুদ্ধ নেকি ন হ'বই নোৱাৰে কাৰণ আনলেছ নিজে নিগেটিভ গতিকে আনলেছৰ লগত নিগেটিভ শব্দ প্ৰয়োগ কৰিব নোৱাৰিম অৰ্থাৎ ইউ ডু নট হ'ব নোৱাৰে অৰ্থাৎ আনলেছ ইউ ৰিডহে হ'ব লাগিছিলে আনলেছ ইউ ৰিড মানে ইফ ইউ ডু নট ৰিড গতিকে প্ৰথম বাক্যটো ভুল বি নাম্বাৰ আনলেছ ইউ ৰিড হাৰ্ড ইউ ফেইল হ'ব নোৱাৰে আনলেছৰ লগত আনটো ভাৰ্ব প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থাকিব নোৱাৰে অৰ্থাৎ আনলেছৰ লগত থকা এটা ভাৰ্ব প্ৰেজেণ্ট ইনডেফিনিটত থাকিলে আনটো ভাৰ্ব ফিউচাৰ ইনডেফিনিট থাকিব লাগিব ডেট মিনছ আনলেছ ইউ ৰিড হাৰ্ড ইউ উইল ফেইল অৰ্থাৎ যদি তুমি নপঢ়া তুমি ফেইল কৰিবা এই 8টি কুৱেশ্যন ইয়াত মই আলোচনা কৰিলোঁ তাত 9 নম্বৰ আৰু 10 নম্বৰ কুৱেশ্যনক মই গৃহকৰ্ম হিচাপে এৰি দিছোঁ আমাৰ পৰীক্ষাৰ্থীসকলে ইহঁতৰ এনচাৰ ভাবি উলিয়াই কমেণ্ট ছেকশ্যনত নাম্বাৰ 9 নাম্বাৰ 10ৰ ABCD অপশ্যনৰ পৰা এনচাৰটো লিখি দিলে মই সুখী হ'ম আৰু তেতিয়া কমেণ্টত আমি আৰু কথা আলোচনা কৰিম
কমেণ্টতে আমি আলোচনা কৰিম ইহঁতৰ বিষয়ে। গতিকে এই দুটা হোমৱৰ্কৰ সৈতে আজিৰ ভিডিঅ'টো মই সমাপ্ত কৰিলোঁ। আৰু যদি এই ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হৈছোঁ বুলি ভাবিছা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়া, যাতে সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব পাৰে। ধন্যবাদ।